हाँ पूरा मतलब जॉइंट से पूरा काट दिया ये जॉइंट नहीं होगा এইটো কপি আছে ৰাম ৰাম এটা কাম কৰ এটা পলিথিনত এইটো বান্ধি দিয়ক নাই যাব জালখনতে যাব আজি ৰাতিপুৱাই প্ৰায় মনটো একেবাৰে বেয়া সেইটো কাৰণে ভিডিঅ' দিবলৈও মন যোৱা নাছিলে কিন্তু সেয়াই আৰু চাওকচোন মানুহৰ মানৱতা এনেকুৱা মানুহনো থাকিব পাৰেনে পৃথিৱীত যে জীৱ জন্তুৰ ওপৰতো ইমান অত্যাচাৰ ইমান মানে কি ক'ম আৰু কোনো শব্দ নাই কি ক'ম মানে কোনো ভাষা নাই ৰাতিপুৱাই শুই উঠি 6টা বজাত গেটখনৰ ওচৰত বাহিৰলৈ ওলাই গৈছোঁ তাহাঁতে মানে মই কৈ আছোঁ কুকুৰৰ কথা কুকুৰ কেইটামান আছে তাহাঁতে মানে গেটখন খুলি দিয়াৰ লগে লগে একদম দৌৰি আহে মানে সিহঁতে ভাত দিব নেকি কিবা এটা খাবলৈ দিব নেকি বুলি দৌৰি আহে 4-5টামান কুকুৰ আছিল তাৰে মাজৰ কুকুৰ এটা আজি ৰাতিপুৱাই কোনোবা মানুহে দা দি কেনেকৈ কাটিছে কি কৰিছে একো নাজানো কিন্তু তাৰ ভৰিটো আপোনালোকে নিশ্চয় ভিডিঅ'টোত দেখা পাব তাৰ ভৰিটো মানে দুটুকুৰ হৈ গ'ল আৰু ছাল অকমানহে লাগি আছে মানে তাৰ ঠেংটো অলপমান মানে গোটেইটোৱে কাটা গ'ল আৰু অলপমান মানে ছালত লাগি পেলাই উৰমি আছে আৰু বেচেৰা সি গোটেই তেজেৰে লুতুৰি পুতুৰি হৈ বিষত মানে সি গাড়ীখনৰ তলতে এনেকৈ লুকাই সোমাই আছে আৰু ইমান যে চিঞৰিছে আৰু এয়া দেখিছেনে এয়া আপোনালোকে ভুল নুবুজিব দেই এখেতলোকক এওঁলোক হৈছে NGOৰ মানুহ তেওঁলোকে বহুত ভাল কাম কৰি আছে আৰু কুকুৰটোৱে মানে তাক ধৰিবলৈ নিদিয়ে যে এনেকৈ মানে তাক ধৰা হৈছে জাল দি কৰি আৰু বিষত এয়া চাওকচোন কাষতে গোটেই একদম তেজেৰে লুতুৰি পুতুৰি হৈ গৈছে আৰু সিহঁতে তাক বহুত কষ্টৰে মানে ধৰিছে সি মানে তাক ধৰিবই নিদিয়ে মানে ইমান সি বিষত মানে বেচেৰা মানে কান্দি আছে চিঞৰি আছে যেন মানে এয়া দেখিছেনে গোটেইটো একদম তেজেৰে লুতুৰি পুতুৰি হৈ গৈছে আমি দেখি মানে আচৰিত মানে এনেকৈ চকু পানী ওলাই গৈছে আৰু ইয়ে দেখিছেনে তাৰ ভৰিটো ইয়া দেখিছেনে আপোনালোকে ভালকে চাওকচোন ভৰিটোৰ তাৰ নাইকিয়া নিচিনাই মানে এটা সাইড সম্পূৰ্ণ মানে ঠেংটো তাৰ কাটি দিয়া নিচিনা হৈছে আৰু সি বিষত মানে গোটেইটো কাকো চুবলৈকে নিদিয়ে সেইকাৰণে এনেকৈ ধৰি পেলাই তাৰ মুখখন বান্ধি তাক মানে এনেকৈ সিহঁতে বেণ্ডেজ কৰি দিছে বেণ্ডেজ কৰি আৰু কৈছিলে সিহঁতে মানে ইয়াতে ট্ৰিটমেণ্ট কৰিব পাৰিব নেকি বুলি কিন্তু নোৱাৰিলে তাহাঁতে আকৌ তাক লৈ গ'ল ট্ৰিটমেণ্ট কৰিবৰ কাৰণে মই আপোনালোকক ভিডিঅ' যোগেদি অনুৰোধ কৰিছোঁ ৰাস্তাত পৰি থকা কুকুৰ আৰু ৰাস্তাত ঘূৰি থকা কুকুৰ বুলি তাহাঁতক এনেকুৱা অত্যাচাৰ নকৰিব কাৰণ সিহঁতো এটা জীৱহে আপোনালোকক তেওঁলোকে একো অনিষ্ট নকৰে নহয়